আচোন কাষলৈ অকণমান মৰম কৰো তুমি নাচনি এতিয়া যে गाभरू निखिल रोज चैनल को सब्सक्राइब कर लीजिए और घंटा को वीडियो बढ़ दीजिए तेते हम वीडियो अपलोड करने के बाद अपना अति सोनकाले पाई थाकबो दक बेसि देरी करबे ना सब्सक्राइब तो कर लक तारातारी এই ভিডিওটো কেৱল এন্টাৰটেইনমেন্টৰ কাৰণে যেটা আপোনালোকে रोज বুজি নাপায় ইয়াৰ পৰা উঠি যাওক ভিডিওটো গোটাই চাব নালাগে কাৰণ পিছত যাতে মোক কোনো গালি পাৰিবলৈ নাহে ধন্যবাদ নিখিলৰ ৰেষ্টুৰেণ্টত আপোনালোকক স্বাগতম জনালো আপোনালোকে জানাই থামনে যাম আপোনালোকে গম পাইছে কিছুমান কথা যে ইয়াত কি লিখা আছে এটা গিভৱে কথা ভাবিছিল মাজত কৈছো গান মানে এটা ফকতীয়া গান আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা কৈছো এটা ফকতীয়া গান আছে কিন্তু বিষয়ে কথা অলপমান কৈ দিওঁ তাৰ পিছত গিভৱেটোৰ কথা কম সো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আপুনি যদি আমাৰ চেনেল নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমি ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সোনকালে পাই যাব সো আহক ভিডিওটো আৰম্ভ কৰোঁ লেটস ষ্টাৰ্ট ভিডিওটো ভাল লাগিছিল আপোনালোকে প্ৰথমতে যোনখিনি দেখুৱালো সেইখিনিলৈকে ভিডিওটো ঠিকই আছে ইয়াৰ পিছতহে একেবাৰে গেলাই পেলাইছে চাওক নেক্সট ক্লিপটো ও মাজনী হসায় দিন যাবে গো ও মাজনী তোমারে ওই ঘরলৈ ও মাজনী তোমালোকৰ ঘৰলৈ ও মাজনী যামে গয়ালহি ও কবিতা কাগজ কলম নহলে এক কবিতা চিঠি লিখো কেনেকে ও কবিতা আছিল কথা কবলে এক কবিতা লিখি পঠাম চিঠিতে বৰ্তমান অসমীয়াৰ আন্দোলনত বাংলাদেশে অসমলৈ অহা বাদ দিব কিন্তু এই মক্কেল গান চুৰবোৰৰ সংখ্যা কিন্তু কেতিয়াও নকমিব কাৰণ দেখিছেনে অসমীয়া গানকে অসমীয়াৰ চুৰ কৰিছে কি মক্কেল মানে এই সব মায়ে সুধিব কৰেনো এই ডেকাতি আহিছে তো বিচাৰি তুমি জানো কৈ দিবা সঁচাকে ঐ কথাটি কি মক্কেল গায়ক বে নিজৰ একদম জীয়েকৰ নিচিনা ছোৱালীটোক সি লাইন মাৰি আছে বাপৰে মক্কেল দেখিছো কিন্তু ইয়াৰ নিচিনা মক্কেল দেখা নাই ভাগ চালা মক্কেল আৰু কি মক্কেল চিঠিখন পোৱাৰ লগে লগে একদম মেছেজত লাগি গ'ল নম্বৰ বাকত পালে সিহে জানে একেবাৰে মেছেজত লাগি গ'ল মানে থাক চালা মক্কেল এইবোৰৰ কাৰণে আমাৰ অসমীয়াখিনি বদনাম হৈ আছে অসমীয়া গানৰ বদনাম হৈ আছে আজিকালিৰ ছোৱালীয়ে ধনী লৰা চাই দুখীয়া লৰা বুলিলে আনৰ কাষত গুচি যায় গানটোত কি দেখিবলৈ পাইছোঁ মই কিন্তু একদম মক্কেলিমে দেখিবলৈ পাইছোঁ কাৰণ এটা বাচ্চা যিটো বয়সত তাৰ হৰলিক্স খোৱা বয়স সেইটো বয়সত তাক বিয়াৰ খাব দিছে সেইকাৰণে তাৰটো এক্টিং তেনেকুৱা হ'বই ন যিটো বয়সৰ এজন ল'ৰা হৰলিক্স খুৱাব লাগে সেইটো বয়সত তাক বিয়াৰ খোৱা অভিনয় কৰিবলৈ দিছে তাৰ ৰিয়েকশ্যন এনেকুৱা নহয় কি হ'ব হিচাপৰ কাৰণে মানে কি হয় গানবিলাক ফ্লপ মাৰে এইটো কোন যে আছিল কোৰিঅ'গ্ৰাফাৰ হিচাপৰ কাৰণে গানবিলাক ফ্লপ মাৰিছে মক্কেল কোৰিঅ'গ্ৰাফাৰ চাল্লা ফেচবুকৰ মৰম নালাগে মোকে ভনী ঐ হোৱাটছএপৰ মৰম নালাগে মোকে ভনী ঐ ফেচবুকৰ
হোৱাটছএপৰ মৰম নালাগে মোকে ভনী ঐ হোৱাটছএপৰ মৰম নালাগে মোকে ভনী কেলা ফেচবুক হোৱাটছএপৰ বাহিৰে কোনো লিৰিক্স নাই নেকি বে তহঁতৰ য'ত দেখো এইবিলাকে কৰ হেৰি পালচাৰ বাইক KTM কিবা কিবি হেৰি এইবাৰ আহি গ'ল আৰু হেৰি কি বুলি কয় ফেচবুক হোৱাটছএপত বেলেগ লিৰিক্স নাই নেকি ভাল লিৰিক্স নাই তহঁতৰ মক্কেলিমি কৰাৰ বাহিৰে বেলেগ কাম একোৱেই নাই মানে মক্কেল চ' গাইজ আজিৰ ভিডিঅ'টো মানে আপোনালোকক গিভৱেৰ কথা কৈছিলোঁ গিভৱে পাতিম যদি আপোনালোকে তলত কমেণ্ট কৰি জনাই দিব যদি গিভৱে পাতিব লাগে তেতিয়াহ'লে মই পাতিম চ' কমেণ্টত কৈ দিব আপোনালোকে লাগে নে নালাগে আৰু আপোনালোকে এটা বস্তু পিকচাৰ কোৱালিটি ইমান বেটাৰ কোৱালিটি পোৱা নাই কাৰণ মই দিনত সময় পোৱা নাই ৰাতি শ্বুট কৰিব লগা হৈছে সেইকাৰণে পিকচাৰৰ সিমান ঠিক হোৱা নাই নেক্সট ভিডিঅ'ৰ পৰা পাই যাব আৰু কৈছোঁৱে অলপ অসুখ হৈ আছে সেইকাৰণে মাতটো বেয়া হৈ আছে চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি আপোনালোকে আমাৰ চেনেল নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বাটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি এইটো সোনকালে পাই যাব চ' গাইজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে মক্কেলিমি গানবোৰ বন্ধ হয় কাৰণ ধৰক এইবোৰ গানৰ সংখ্যা বাঢ়ি গৈছে আৰু আপোনালোকে কিছুমানে কমেণ্ট কৰিবলৈ আহে আমাকে গালি শুনি পাৰে ন ভাবি চাব এবাৰ কাৰণ আকৌ বেয়া ভাল গানকতো ৰোষ্ট কৰা যোৱা নাই ন আৰু ৰোষ্ট মানে এটা সমালোচনা হয় কাকো গালি গালাজ একো হেৰি কৰা যোৱা নাই চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানে চ' আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জয় এখন